আপোনালোকৰ জৰিয়তে এই কথাখিনি মই প্ৰকাশ কৰিবলৈ সুযোগ পোৱাত আপোনালোকলৈ ধন্যবাদ ৰাখিছোঁ। যোৱাকালি এটা নিউজত শুনা পালোঁ, প্ৰাক্তন সাংসদ বদৰুদ্দিন চাহাবে অখিল গগৈদেৱৰ সমালোচনা কৰি কেইটামান শব্দ প্ৰকাশ কৰিছে। এই শব্দকেইটা প্ৰকাশ কৰা তেখেতৰ অত্যন্ত ভুল হৈছে বুলি মই ক'ব খোজোঁ, কিয়নো নেতাই নেতাক সমালোচনা কৰিব পাৰে, কিন্তু নেতাৰ পিতৃ মাতৃক ধৰি পেলাই কথা কোৱাটো তেওঁ অন্য অধিকাৰ প্ৰৱেশ কৰিছে। গতিকে তেখেতক মই সকীয়াই দিব খুজিছোঁ, এনেধৰণৰ মন্তব্য পিতৃ মাতৃক ধৰি আগন্তুক দিনতো যাতে প্ৰকাশ নকৰে, আৰু বৰ্তমান কোৱাৰ কাৰণে তেখেতে অসমৰ ৰাইজৰ ওচৰত ভুল স্বীকাৰ কৰি উক্ত বাক্য তেখেতে উঠাই ল'ব লাগে। আৰু এই কথাখিনি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জানিবলৈ পাইছোঁ। ছ'চিয়েল মিডিয়ালৈকো আমি ধন্যবাদ ৰাখিম, কিয়নো এনেধৰণৰ শব্দ ব্যৱহাৰ আচৰণে আমাক কি বুজাবলৈ গৈ আছে। এজন সংসদ হৈ পেলাই যদি তেওঁ এনেধৰণৰ মন্তব্য আগবঢ়ায়, তেতিয়াহ'লে গাঁৱৰ এজন সাধাৰণ মানুহৰ মন্তব্য আৰু কিমান দূৰ বেয়া হ'বলৈ অগ্ৰগতি ল'ব পাৰে। গতিকে বদৰুদ্দিন চাহাবক মই কি বুলি ক'ম, তেখেতে নিজে এবাৰ নিজক চিন্তা কৰি চাওক। তেওঁ এজন মৌলানা মানুহ, আৰু মৌলানা এজন মানুহে এনেধৰণে ৰাজনীতিৰ কথা ক'বলৈ গৈ প্ৰয়াত পিতৃ মাতৃৰ আজৰি কথা কোৱাটো ই কিমান দূৰ দুখী হয়, তেখেতে এবাৰ নিজে চিন্তা কৰি চাব বুলি মই তেখেতক সকীয়াই দিব খুজিছোঁ। ধন্যবাদ।